গাইজ মই জয়া বৰা আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কঁঠালৰ গুটিৰ লগত ৰৌ মাছৰ এখন টেষ্টি আঞ্জা। তেনেহ'লে চাই থাকক মই এই ৰেচিপিটো কেনেকৈ বনাওঁ। কঁঠালৰ গুটি তৰকাৰী বনাবৰ কাৰণে মই লৈছোঁ এইখিনি কঁঠাল গুটি আৰু আলু। এতিয়া এইখিনি মই কুকাৰত সিজাই ল'ম। 3টা হুইচেল আহিব দিম। এয়া কুকাৰত কঁঠাল গুটিখিনি দিয়া হ'ল। ইয়াতে মই সিজাব লওঁতে অকণমান নিমখ দি দিছোঁ, তেতিয়া মানে সোনকালে সিজি যায়। এতিয়া মই কঁঠাল গুটি আৰু আলুখিনি 3টা চিটি মাৰিবলৈ দিছিলোঁ। এতিয়া এইখিনি এনেকৈ হাৱাটো যাব দিম। এইখিনি মই লৈছোঁ ৰৌ মাছ। মাছখিনি এতিয়া ভালকৈ নিমখ হালধি সানি ল'ম। আৰু এয়া লৈছোঁ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া দুটা। এইখিনি এটা মই পেষ্ট বনাই ল'ব লাগিব মিক্সি জাৰত। এয়া মাছখিনি নিমখ হালধি সানি ল'লোঁ। এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। আৰু এয়া আদা নহৰু পেষ্টখিনি মই মিক্সি জাৰ এটাত দিছোঁ। এইখিনি এতিয়া ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। মাছখিনি ভাজিবৰ কাৰণে মই গেছত কেৰাহী এখন পাতি লৈছোঁ। এতিয়া মই কেৰাহীখনত অলপ মিঠাতেল দিম। এতিয়া মই তেলখিনি গৰম হোৱাৰ লগে লগে মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। গোটেইখিনি মাছ এনেধৰণে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈছেহি আৰু অকণমান ৰঙচুৱা হোৱালৈকে মাছখিনি ভাজি ল'ম। এই ৰেচিপিটো বহুত ইজি হয় বনাবলৈ আৰু খুবেই টেষ্টি হয়। যদি আপোনালোকে এনেকৈ কঁঠাল গুটিৰ লগত মাছৰ আঞ্জা বনাই খোৱা নাই তেনেহ'লে খাবচোন আৰু মোক কমেণ্ট কৰি জনাব। এতিয়া গোটেই মাছখিনি মই এনেধৰণে ফ্ৰাই কৰি ল'ম। এয়া কঁঠাল গুটি আৰু আলুখিনি সিজাই লোৱা হৈ গ'ল। 3টা হুইচেল মাৰিবলৈ দিছিলোঁ কঁঠাল গুটি আৰু আলুখিনি। আৰু এয়া আদা নহৰু পিঁয়াজ জলকীয়া এইখিনি পেষ্ট বনাই লোৱা হৈ গ'ল। আৰু এয়া মাছখিনিও ফ্ৰাই কৰা হৈ গ'ল। এয়া মাছ ভজা কেৰাহীখনতে মই এতিয়া কঁঠাল গুটি আৰু আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। কঁঠাল গুটি আৰু আলুখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম। কঁঠাল গুটি আৰু আলুখিনি 2 মিনিট সময় ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি মই নমাই ল'ম। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। 2 মিনিট সময় মাত্ৰ ফ্ৰাই কৰিছিলোঁ। এয়া মই কেৰাহীখনৰ পৰা এইখিনি ডিছ এখনত লৈ ল'লোঁ। এতিয়া সেই একেখন কেৰাহীতে ফ্ৰাই কৰা আলু আৰু কঁঠাল গুটিখিনি ফ্ৰাই কৰা কেৰাহীটোত মই অলপ মিঠাতেল দিম। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই কেইটামান পাঁচফোৰণ দিম। এয়া মিঠাতেলখিনি গৰম হৈ গ'ল। এতিয়া মই এটা পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা ফুটাৰ লগে লগে এতিয়া ইয়াতে মই যি পেষ্ট বনাই লৈছিলোঁ আদা নহৰু জলকীয়াৰ সেই পেষ্টখিনি কেৰাহীটোত দিয়াৰ পিছত এইখিনি মই 2 মিনিটমান সময় ভাজি ল'ম। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মাত্ৰ 2 মিনিট সময় ভাজি ল'ম। এইখিনি 2 মিনিট সময় ভাজা হৈ গ'ল আৰু কালাৰটো অকণ সলনি হৈ গ'ল, অকণ ৰঙচুৱা টাইপত হৈ গ'ল। এতিয়া ইয়াতে মই দিম অকণমান হালধি, সোৱাদ অনুসৰি নিমখ। এতিয়া এইখিনি ভালকৈ মিশ্ৰণ কৰি দিম। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, একদম চিম্পুলকৈ বনাম। খাবলৈ খুবেই টেষ্টি হয়। এতিয়া এইখিনি 1 মিনিটমান সময় ভালকৈ ভাজি ল'ম। এইখিনি 1 মিনিট সময় ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই সিজাই লোৱা কঁঠাল গুটিখিনি দিম। এইখিনি মই ফ্ৰাই কৰি লৈছিলোঁ, দেখুৱাইছিলোঁ আপোনালোকক। এতিয়া এইখিনি 2 মিনিটমান সময় আদা নহৰু পেষ্টৰ মছলাখিনিৰ লগত ভালকৈ মিশ্ৰণ কৰি দিব লাগিব। এইখিনি 2 মিনিটমান সময় এনেকৈ লৰাই থাকিম। এইখিনি 2 মিনিট সময় মিশ্ৰণ কৰা হৈ গ'ল। এতিয়া ইয়াতে দিম গৰম পানী। ইয়াত ঠাণ্ডা পানী নিদিব, নহ'লে খেৰখেৰীয়া লাগিব। পানীটো নিজৰ জোখমতে দিব। ইয়াত মই 2 মগ গৰম পানী দিছোঁ। আৰু এইখিনি লৰাই দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিম। ইয়াত ঢাকন এখন লগাই দিম। এতিয়া ইয়াতে মই ঢাকনাখন লগাই দিম।
এইখিনি 5 মিনিটমান এনেকৈ সিজিবলৈ দিম। এইখিনি 5 মিনিট সময় উতলিবলৈ দিছিলোঁ। এতিয়া এইখিনি মই নমাই পেলাই চাম। এইখিনি ভালকৈ উতল আহি গ'ল। এতিয়া ইয়াৰ পৰা কেইটামান কঁঠাল গুটি উলিয়াই লৈ পিটিকি ল'ম, কাৰণ গোটেইখিনি কঁঠাল গুটি এটা এটা হৈ থাকিলে ভাল নালাগিব। অলপমান উলিয়াই লৈ এইখিনি পিটিকি ল'ব লাগিব। এয়া অলপমান কঁঠাল গুটি মই আঞ্জাখনৰ পৰা উলিয়াই আনি অলপ পিটিকি ল'ম। তাৰপিছত এইখিনি আকৌ তাত দি দিম, কাৰণ গোটেইখিনি কঁঠাল গুটি এটা এটা হৈ থাকিলে ভাল নালাগিব। সেইকাৰণে অলপমান কঁঠাল গুটি পিটিকি পেলাই দিম। এয়া অলপমান কঁঠাল গুটি মই হেতাখনৰ সহায়ত ভাঙি ল'লোঁ। এতিয়া এইখিনি মই তৰকাৰীখনত দি দিম। গোটেইখিনি কঁঠাল গুটি পিটিকা মই তৰকাৰীখনত দি দিলোঁ। এতিয়া এইখিনি মই দিম নেমু ৰস। নেমু এফাল লৈছিলোঁ, যদি বেছি টেঙা খাই সৰহকৈ ল'ব পাৰে। মই এফাল নেমু ৰস দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিম আৰু অকণমান উতলিবলৈ দিম। এই তৰকাৰীখন খাবলৈ খুবেই টেষ্টি হয়, কঁঠাল গুটিৰ লগত মাছৰ জোল। যদি আপোনালোকে এনেকৈ খোৱা নাই খাবচোন আৰু মোক কমেণ্ট কৰি জনাব। আৰু যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া এইখিনি মই 5 মিনিটমান সময় উতলিবলৈ দিম। এইখিনি 5 মিনিট সময় উতল আহি গ'ল। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত তৰকাৰীখন ভালকৈ লৰাই দিম। এতিয়া এইখিনি আৰু 5 মিনিটমান সময় উতলিবৰ কাৰণে ঢাকনা এখন লগাই দিম। দেখিছেনে তৰকাৰীখনৰ কালাৰটো কিমান ধুনীয়া হৈছে। ইয়াত মই কোনো ধৰণৰ মছলাই ব্যৱহাৰ কৰা নাই, মাত্ৰ 5 পাঁচফোৰণ, আদা, নহৰু, পিঁয়াজ, জলকীয়া দুটা। এনেকৈ আঞ্জাখন খাবলৈ খুবেই টেষ্টি হয়। যিহেতু এতিয়া কঁঠালৰ দিন, সেইকাৰণে কঁঠালৰ গুটিৰে এনেকৈ আঞ্জাখন আপোনালোকে বনাই খাব। আৰু পাছত মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া এইখিনি মই 5 মিনিটমান সময় উতলিবৰ কাৰণে ঢাকনা এখন লগাই দিম। এনেকৈ এইখিনি 5 মিনিট সময় উতলিবলৈ দিম। এয়া তৰকাৰীখন হৈ গ'ল। এতিয়া এইখিনি নমাব পৰা হৈ গ'ল। এয়া তৰকাৰীখন এটা চৰিয়াত কাঢ়ি ল'লোঁ। এয়া আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ কালাৰটো। কঁঠালৰ গুটিৰ লগত ৰৌ মাছৰ জোল। এই আঞ্জাখন খাবলৈ খুবেই টেষ্টি হয়। আজি ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা নতুন নতুন ৰেচিপি ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো চাই থাকিব। আজিলৈ বাই বাই।